আমি আনন্দিত যি তোমাৰটো আগত দিয়া উঠাই দিয়া ডাইৰেক্ট এটা ইতিহাস ৰচনা কৰিছে যে অসমত যিটো ডিলিমিনেশ্যন হৈছে চিটৰ যিটো ডিমিলিনেশ্যন হৈছে তাৰ ভিতৰতো কাৰ্বি আংলঙৰ কাৰণে এটা চিট আমি পাইছোঁ যিটো ইলেকশ্যন কমিশ্যনৰ পৰা যিটো ডিক্লেয়াৰ কৰিছে তাৰ কাৰণে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া লগতে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কাৰ্বি আংলং ৰাজ্যৰ হৈ মই ধন্যবাদ দিছোঁ যে আমি কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং সেই দুটা জিলাৰ ভিতৰত এইটো ডিলিমিনেশ্যন যিটো হৈছে চিট যিটো আমাৰ বিধানসভা চিট যিটো বঢ়াইছে তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ মই ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলক মই ধন্যবাদ দিছোঁ আপোনালোকে জানে বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ আন্দোলন কৰিলেও যে চিটৰ বঢ়া সেইটো আমি পোৱা নাই কিন্তু আজি আপোনালোকে চাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বাজেট প্ৰিপেৰেশ্যনৰ সেই সুবিধাটো আমি পাইছোঁ বাজেট যিটো নেকি আমাৰ প্ৰিপেৰেশ্যনৰ সেইটো ক্ষমতাটো আমাৰ অৰ্পণ কৰা হৈছে তাৰ বাহিৰেও যিটো অসমত যিটো ডিলিমিনেশ্যন এছেম্বলি চিটত সেইটো আমি কাৰ্বি আংলঙৰ কাৰণে কপাল ভাল কাৰ্বি আংলং ৰাইজৰ কাৰণে কপাল ভাল সেইটো ST ৰিজাৰ্ভ চিটত আমি পাইছোঁ যে এতিয়াৰ পৰা কাৰ্বি আংলঙৰ বিধানসভা চিটটো আগতে 4টা আছে এতিয়াৰ পৰা 5টা তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী সকলোৱে আজি ফূৰ্তি লাগিছে প্ৰত্যেক এৰিয়াতে আপোনালোকে গম পাইছে এতিয়া চবে এতিয়া বম ফুটাইছে আৰু লগতে মানুহে নাচিছে ফূৰ্তি কৰিছে আপোনালোকে গম পাইছে যে এইটো মিঠাই খাইছে আৰু সকলোৱে ফূৰ্তি কৰিছে আজি কাৰণ ইয়াত আপোনালোকে চাওক যে কোনো আন্দোলন নকৰাকৈ কোনো বনকল নকৰাকৈ ইয়াত কোনো মানে ধাৰণা নকৰাকৈ সেইটো আমি আলাপ আলোচনা কৰি যেটা আমি যেটো অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলঙৰ কাৰণে যে ডিলিমিনেশ্যন হ'লে যে ৱেষ্ট কাৰ্বি আংলং নহ'লে ইষ্ট কাৰ্বি আংলং এটা চিট দিব লাগে বুলি আমি দাবী কৰিছোঁ বা আমি ইলেকশ্যন কমিশ্যনৰ আমি চিঠি এটা লিখিছোঁ তাৰ কাৰণে তেখেতৰ পৰা যিটো নেকি আমাৰ যিটো দাবী সেইটো তেখেতৰ পৰা মানাৰ কাৰণে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু আমাৰ চিফ মিনিষ্টাৰ ৱেষ্ট কাৰ্বি আংলঙৰ হ'ব ইষ্ট কাৰ্বি আংলং নহয় ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ হ'ব পশ্চিম কাৰ্বি আংলঙত ৰংখাং সমষ্টিত আৰু লগতে বিথুং ৰেংখাম সমষ্টিত আৰু লগতে কুপলি আৰু হামৰেন সেই 4টা সমষ্টিলৈ এটা ৰংখাং বিধানসভা সমষ্টিত হ'ব ৰংখাং MLA কনষ্টেঞ্চি হ'ব বিথুং ৰেংখামা সমষ্টিত ৰংখাং সমষ্টিত হামৰেন আৰু কুপলি এই 4টা সমষ্টিত এটা সমষ্টি হ'ব আৰু পুৰণা সমষ্টিটো আছে আমৰেং চৌচেং আমৰি চিংথং দৰমলা 5টা সমষ্টি এটা সমষ্টি হ'ব এইটো 20 নং মৈঠেলাংছ LA কনষ্টেঞ্চি আৰু ৰংখাং সমষ্টিত বিথুং ৰেংখামা সমষ্টিত হামৰেন আৰু কুপলি সমষ্টিটো এইটো ৰংখাং LA কনষ্টেঞ্চি হ'ব তাৰ কাৰণে বহুত আনন্দিত তাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ হাওৰাঘাটতো হোৱা নাই এতিয়া এইটো চিটটো আপোনালোকে জানে অসমত 126 হ'ব একেই থাকিব কিন্তু আমি কাৰ্বি আংলঙত এটা কাৰ্বি আংলং ৰাইজৰ কাৰণে কপাল ভাল যে এটা চিট পোৱাৰ কাৰণে মই বহুত ধন্যবাদ কিবা ক'বলগীয়া আছে MPC যেতিয়া ডিলিমিনেশ্যন হ'ব তেতিয়াতো MPCটো হ'বই চিন্তা
Tasipini nili tum dak Bharatiya Janata Party district nili tum Karbi Anglong akhai doan panisi purkimol opini nili tum non akimi non hejong sarkar pen ke pangdakon nili tum assembly constituency akimi puthot nili tum longpon Kasih cengsi, ini tum curuvek ni, ini tum Bharat angkang Prime Minister Akhai Narendra Modi ji, alang litung kecari kemia job, lapen ke ini tum curuvek lagi, JP Nadda ji, ini tum Bharatiya Janata Party, India Prime Minister lo, India President JP Nadda ji, lapen ke Amit Shah ji, alang litung naga bori pipen aja ini tum puthot Karbi Anglong ono assembly si rakimi itu lopon masolong ini tum Karbi Anglong aphan kaike lam angsonga naga pale pipon kadu kawe dang litung hingsam jin pen ke paching thurpon asai long pen chenglok kaprek ini tum Karbi Anglong aphan kimi munsam naga ban pi labake litung churobek nangi ini tum Assam Sarkar Chief Minister Dr. Himanta Biswa Sarma Sarfan ini tum curuvek nangi alang litung kabori pen ajoksi lahai hormusitami ini tum apranga teng jongsi langnam pelodang te lahai asida kimi gilongnya pada aprang ke bon nakol nangi to pine kopilo pui to प्रतिबाद kuri nei dharna lahai da padunang nang ison ba kimi ke hormu gilongnya pada tan nona bangke ini tum thang itum dharna ave hang mane kopilo kache song ave pin pen itum hanti pen lapuson ilitum panawan pitek lasi kecengsi ilitum Chief Minister Dr. Himanta Biswa Sarma Sarkar itum churubek ni laso logot ilitum kaching honai ilitum CM sir Dr. Tuliram Ronghang alang ligi claim ke mi lahai ke matha ke mi ladak Karbi Anglong Karbi Akhai aphan ke matha pon alang li angsong an alam ke palit hek sasi puthot ilitum assembly Karbi Anglong mate Karbi Akhai mate ST asit puthot akimi ilitum ke longpon alang lipan ilitum churubek nangi kasi lalo ilitum dak BJP asarkar lage kai kita ningje velo rada thengno je labang so sarkar ke rada phan alam ke ningje pen uplutang ke akam da ke claim akam ben si rada phan ka chepachini alam ningje chot lapuson asarkar kali lapen aso party ke alam ningje lo tang ke akam da claim nason da thasi ilitum non Karbi Anglong lo lapuson leader ke long lage ilitum ko pailo ilitum CM sir Dr. Tuliram Ronghang alang like alam ke ningje lo uplutang ke akam da ilitum kichun ke theklo nasi lasona leader span ke ilitum kai ke hirjumi pidu nangi alang like claim ke mia jok pini Karbi Anglong long পুথত যেটো নতুন কাৰ্বি আংলং যেটো নতুন নিৰ্মাণ কৰাৰ যেটো প্ৰক্ৰিয়া আমাৰ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰহাং তেখেতে দিনে ৰাতি প্ৰচেষ্টা চলাই আছে গতিকে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিবই লাগিব শিলাঞ্চল আৰু আমি সুখী কাৰ্বি আংলং ৰাইজে বহুত সুখী পুনৰ আমাৰ এছেম্বলি ST চিট চৰকাৰ ফালৰ পৰা যেটো নিৰ্ধাৰণ কৰিছে অলপ আগত হেতু আমি পাই বহুত সুখী হৈছো এতিয়া আমাৰ কাৰ্বি আংলঙত প্ৰায় 5টা ST চিট আমি পাবলৈ সক্ষম হৈছো হেতু কাৰণে আজি আমি সকলো ভাৰতীয় জনতা পাৰ্টি আমাৰ স্থায়ী আমাৰ কাৰ্যালয় আমি এটা ফূৰ্তি কৰিছো যেহেতু আমি নতুনকৈ কাৰ্বি আংলঙৰ কাৰণে পুনৰ ST চিট যেটো নিৰ্ধাৰণ কৰিছে যেটো ইনক্ৰিজ হৈছে হেতুৰ কাৰণে আমি সকলোৱে সুখী ইয়াৰে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব ভাৰতৰ আমাৰ বৃহৎ আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী নেতা আমাৰ সকলোৰে মৰমৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ ভাৰত প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীক তেখেতক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব লগতে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় যেটো সভাপতি JP নাড্ডাজীক তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব গৃহমন্ত্ৰী ভাৰত চৰকাৰৰ অমিত শাহজী ডাঙৰীয়া তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ অসম চৰকাৰ আমাৰ সদায় আমাৰ কাৰ্বি যেটো বুকুত সদায় মৰম সদায় চেনেহ হৈ থকাৰ আমাৰ যিজন নেতা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিব লাগিব যেহেতু তেওঁৰ প্ৰচেষ্টাত এতিয়া পুনৰ আমি কাৰ্বি আংলঙত নতুনকৈ ST চিট পাবলৈ সক্ষম হৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ যিহেতু প্ৰচেষ্টা চলাইছে সেই প্ৰচেষ্টাৰে আমি পুনৰ কাৰ্বি আংলঙত
নতুনকৈ ST চিট পাবলৈ সক্ষম হৈছে লগতে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ মাননীয় CM ছাৰ ডক্টৰ তুলিৰাম ৰংহা তেখেতৰতো আপোনালোকে সকলোৱে জানে দিনে ৰাতি যি কাৰ্বি আংলঙৰ উন্নয়নৰ ক্ষেত্ৰত দিনে ৰাতি প্ৰচেষ্টা চলাই আছে যি নতুনকৈ কাৰ্বি আংলং পূৰণ বা নিৰ্মাণ কৰাৰ স্বাৰ্থত তেখেতে দিনে ৰাতি সদায় কষ্ট প্ৰচেষ্টা চলাই আছে তাৰে এটা আমি এটা ডাঙৰ এটা এচিভমেণ্ট ক'বলৈ গ'লে যেহেতু আমি ST চিট পুনৰ এটা নতুনকৈ পাবলৈ সক্ষম হৈছোঁ বিগত যেটো আমি চাবলৈ যাওঁ যদি কিবা এটা ভাল এটা বস্তু যদি কাৰ্বি আংলং ৰাইজৰ বা কাৰ্বি আংলঙৰ কাৰণে যদি আনিবলৈ বিচাৰে তেতিয়া কি কৰে বন্ধ কল কৰে মুভমেণ্ট আৰম্ভ কৰে প্ৰতিবাদ কৰে তেতিয়াহে যিকোনো এটা বস্তু পাবলৈ কাৰণে আমি দেখিবলৈ পাওঁ সেইটো আমি 100% নাপাওঁ কিন্তু এতিয়া আপোনালোকে দেখিছে আপোনালোকৰ মিডিয়া মাধ্যমতে আপোনালোকে যেহেতু মিডিয়া পাৰ্সনেল হয় আপোনালোকে গম পায় এক সময়ত কাৰ্বি আংলং কি হৈছিল এই খালি বন্ধ হাজাৰ বন্ধ ঘণ্টা হাজাৰ ঘণ্টা বন্ধ কোনোবা হাজাৰ হলে কোনোবা 5000 কেনেকুৱা বন্ধ কল কৰা এইটো কম্পিটিশন আছিল কিন্তু আজি আপোনালোকে দেখিছে আমাৰ কাৰ্বি আংলঙৰ কাৰণে বিনা আমি মুভমেণ্ট বিনা ধৰ্ণা কৰি গোটেই মানে শান্তি প্ৰক্ৰিয়াৰে এতিয়া আমি পাবলৈ সক্ষম হৈছোঁ এইটো কাৰণে আমি সকলোৱে সুখী কাৰ্বি আংলং ৰাইজে যেহেতু এতিয়া আমি পুনৰ যি আগৰ 4টা চিট আছিলে এছেম্বলি চিট এতিয়া নতুনকৈ এইটো নিৰ্ধাৰণ কৰিছে চৰকাৰ ফালৰ পৰা এতিয়া পুনৰ আমি 5টা ST চিট পাবলৈ সক্ষম হৈছোঁ তাৰে আমি যি আমাৰ নেতৃবৃন্দ তেওঁলোকে যি কষ্ট কৰি আমাৰ কাৰ্বি আংলঙৰ কাৰণে ডাঙৰ এটা বস্তু যে এচিভমেণ্ট দি দিছে সেইটো কাৰণে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি bangke West Karbi Anglong long si ya konstitusi Kimi long lo soalnya bangke mulai tu long lah ini masih long lagi asam angka pilo bang kado kau ando ikla kompat akhir asem hari ke 126 ini tu Karbi Anglong fana bangke ini tu Kimi long pon lalu hadi West Karbi Anglong lo namat ke isi wet lang mati di lah sino na bangke ini tu hini long pon lo lah soalam bangke ili tum pina bangke kadu kawe notification kadu kawe tali tum long la ba জনজাতি সকলক যে বিজেপি সরকার কিমান যে তেওঁলোকৰ মৰম চেনে আজি এই উপহাৰৰ যোগেদি আমি এইটো সকলোৱে দেখা পাইছোঁ যে কোনেও ভবা নাছিল যে বৰ্তমান কাৰ্বি আংলঙৰ যিটো 4টা সমষ্টিৰ জায়গাত যে 5টা এছেম্বলি সমষ্টি যে বাঢ়িছে সেই কথা কোনো তাৰ আগতে ভাবিব পৰা নাছিল কিন্তু আমাৰ বিজেপি চৰকাৰ যে পাহাৰীয়া জিলা বা জনজাতিসকলৰ ওপৰত মৰম চেনে যে আছে ই প্ৰতীয়মান কৰে গতিকে বিশেষকৈ আমি নৰেন্দ্ৰ মোদী ডাঙৰ প্ৰধানমন্ত্ৰী মহোদয় তাৰোপৰি JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শাহক পাহাৰীয়া জিলা ৰাইজৰ হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে কাৰ্বি আংলঙত যিকোনো সময়ত সকলো ক্ষেত্ৰত আগৰণুৱা সহায় সহযোগিতা আগবঢ়োৱা সকলো ক্ষেত্ৰত তেখেতে আমাৰ প্ৰতি মৰম চেনে আগবঢ়োৱাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নিৰন্তৰ যিটো প্ৰচেষ্টা আৰু আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাৰ যি নিৰন্তৰ তেওঁ এই গোটেই প্ৰক্ৰিয়াটো জড়িত হৈ থকাৰ কাৰণে আজি আমি এই উপহাৰ স্বৰূপে আমি এই পাইছোঁ গতিকে বৈঠালাংচৰ জেগাত এতিয়া 2টা সমষ্টি হৈছেহি তাৰেই অংশ হিচাপে আজি ইয়াত আমি দলীয় যিমান কাৰ্যকৰ্তা আছে বন্ধু বান্ধৱীসকল সকলো আহি আমি ফটকা ইয়াত ফুটাইছোঁ আনন্দ উল্লাহ মাৰো আমি উদযাপন কৰিছোঁ ইমানেই ধন্যবাদ